সৰুকালিৰ পৰা প্ৰায় 6-7 বছৰ বয়সৰ পৰা আমি এই গছডাল পাই আহিছিলোঁ। প্ৰথমতে আচলতে এডাল গছ আছিলে আমাৰ আহঁত বৃক্ষ গছ। তাৰ পৰা গৈ তাত এতিয়া গৈ লাহে লাহে আমাৰ 7জোপা গছ হ'ল। আজি শিৱৰাত্ৰি উপলক্ষে গছৰ তলত আয়োজন কৰা এখন আকৰ্ষণীয় শিৱ পূজাৰ বিষয়ে কিছু দেখুৱাব বিচাৰিছিলোঁ। এয়া হৈছে কাপুৰপুৰী মন্দিৰ। ইয়াতেই আজি শিৱৰাত্ৰি পালন কৰা হৈছে। এইজোপাই হৈছে সেই আকৰ্ষণীয় গছজোপা। মই এতিয়া সেৱা কৰি লওঁ।
উপায় হৈছে সেই আকৰ্ষণীয় গছজোপা আৰু এই গছজোপাৰ তলতে আজি শিৱ পূজা উদযাপন কৰা হৈছে আৰু যিজোপা গছ দেখিছে সন্মুখত এই গছজোপাত 7জোপা গছ লগ লাগি এজোপাৰ গঠন লৈছে। কাৰণে এতিয়া পৰিস্থিতিটো দেখি এডাল গাছ আছিল সাধাৰণতে তেতেলী গাছ আছিল। তেতেলী গছৰ পৰা এতিয়া এডাল গাছ তেতেলীডাল পাৰে নহয় আহিছে। এই এতিয়া বহুত মানুহে ইয়াতে হেৰি কৰে গৰু হয়লি ঠগি দিয়ে পাবই আকৌ তাৰ ভিতৰত যদি কোনোবাই চুৰ কৰি নিয়ে সেইটোনো কেনেকৈ পাব আকৌ মানুহেও কোনোবাকে নি ক'ৰবাত হেৰি হৰা মানুহো পাইছে ইয়াতে হেৰি ঠগীকৰণ কৰোঁতে। তাৰপিছত এই গছডালৰ বিষয়ে অলপ কওকচোন। হয় নমস্কাৰ। আজি ধৰক মোৰ প্ৰায় 50 বছৰ বয়স। আমি সৰুকালিৰ পৰা প্ৰায় 6-7 বছৰ বয়সৰ পৰা আমি গছডাল পাই আহিছিলোঁ। ইয়াত গৈ গৈ লাহে লাহে আমাৰ 7জোপা গছ হ'ল আৰু গছৰ তলতেই আমাৰ কাপোৰ পুৰি বুঢ়া গোঁসাই গোঁসানীয়াই মন্দিৰ আৰু এই গছজোপাৰ এটা ঐতিহ্য আছে। ইয়াত মানে আমাৰ বছৰিও মানে যেতিয়া আমাৰ বগা ভেঁচা যিটো আমি লক্ষী ভেঁচা কওঁ তেওঁলোক এই অহাৰ সময় হৈছে বহাগত আহিব। মোটামুটি বহাগৰ পৰা জেঠ শাওণ মাহলৈকে থাকে। তাকে তেওঁলোকে গছৰ বৃক্ষত তেওঁলোকে বসবাস কৰি বগা ভেঁচা তাৰপৰা 3 মাহ মোটামুটি 4 মাহ পিছত নাইকিয়া হৈ যায়। ক'ত যায় কি হয় আমি নাজানো আৰু সেই লক্ষী ভেঁচা বুলি আমি জনাজাত। আৰু এই সময়ত আমি লক্ষী পূজাৰ সময়ত যেতিয়া আমাৰ লক্ষী পূজা হয় আচলতে আহিন মাহত তেতিয়া লক্ষী পূজা কৰা হয় এই তেওঁলোকৰ নামত। আৰু বগা ভেঁচা এতিয়া দেখিবলৈ আপোনালোকে হয়তো আজি নাপাব ইয়াত তেতিয়া অহাৰ সময় হোৱা নাই। তেওঁলোক বহাগ বিহুৰ পিছত আহে আৰু বৃক্ষজোপা আমি সৰুকালৰ পৰা দেখি আহিছোঁ মানে এনেকৈ কি হয় এতিয়া আপুনি চাওক ইয়াত মোটামুটি 7জোপা গছ এজোপা গৈ ইয়াত 7জোপা গছ হৈছে আমাৰ আহঁত বৃক্ষ আছে, তেঁতুলী গছ আছে, কেন্দু গছ আছে, তেনেকৈ 7জোপা গছ। এতিয়া আৰম্ভণিতে আমি আজি যেতিয়া নেকি আজি মোৰ 50 বছৰ আমি আজি 40 বছৰ আগত দেখা পাইছিলোঁ মানে এজোপা গছ আছিলে। এতিয়া গৈ গৈ আমি এইটো বুঢ়াগোহাঁই মাৰ্কেটত ধৰিলোঁ আৰু গছজোপা মানে আমাৰ মানে হেৰি ধৰক আজি ইমান বছৰ ধৰি গছজোপা মানে এনেকৈ মানে অলপ ডাঙৰ হৈ গৈ আছে আৰু গোটেই এৰিয়াটো আৰু গোটেই এতিয়া গছৰ তলত দেখা পাইছে আপোনালোকে গোটেই গছৰ তলত দেখিছে। গোটেই আমাৰ মন্দিৰ বা ভক্তগণ আহিছে এনেকুৱা আমাৰ অনুষ্ঠান চলি আছে 3-4 দিন ধৰি। আৰু কাপোৰ পুৰি বুঢ়া গোঁসাই বুঢ়ী গোঁসানীয়াই বুলি ক'লে আমাৰ ধৰক যি বিচাৰে ভগৱতীয়ে দিয়ে আমি পাইছোঁ আৰু ভক্তসকলক কোৱা বুলি আমি শুনিছোঁ পাইছোঁ। তেওঁলোক আহে শুদ্ধভাৱে আপুনি ইয়াত যি বুঢ়া ওচৰত বিচাৰে মানে পায়। আৰু গছজোপাৰ বিশেষ মাহাত্য এইটোৱে মানে এজোপা গছৰ পৰা এতিয়া 7জোপা গছ হৈছে আৰু গছটো নহ'লে মানে বৃহৎ এৰিয়া আপুনি নিজে দেখিছে মানে এটা মানে তেওঁ এৰিয়া কৰি দিছে। গছজোপাৰ বিশেষ তাৎপৰ্য আছে। গছজোপা তাৎপৰ্য আছে। গছজোপা আমাৰ এটা সময়ত কি হয় আপুনি ৰাতি যদি আহে 1-1.5 বজাত অহাৰ পিছত আপুনি গম পাব ইয়াত মানে গছজোপাৰ এনেকুৱা লাগে যে পাত ডাল একো নাইকিয়া। ধৰক আপুনি ৰাতি আহিব বোলে দিনত এনেকুৱা এজোপা একদম জকমকীয়া গছ দেখি গৈছেতো ৰাতিচোন একদম নুমাও মানে একো নাই মানে কিবা শুকান কিবা। আকৌ যেতিয়া যিমানে সূৰ্য উদয় হৈ আহিব সিমানে গছজোপা মানে তেনেকৈ সূৰ্যৰ লগত মানে উদিত হৈ আহে। আৰু যিমানে সূৰ্যাস্ত হ'ব ৰাতি হৈ আহিব আপোনাৰ 2টা বাজিব তেতিয়া মানে গছজোপা আমাৰ শুই যাব। এটা সময়ত আমাৰ গছজোপা এনেকৈ শুই যায় আৰু যেতিয়া ধৰক ৰাতি পোহৰৰ ফালে আহি থাকিব গছজোপা এনেকৈ মানে আহি যায় আৰু এনেধৰণৰ গছ কিন্তু বেলেগ ঠাইত এতিয়ালৈ দেখা নাই। তেনেকৈ আমি এতিয়া দেখা নিজেও পোৱা নাই অৱশ্যে কিন্তু আৰু শুনিছোঁ বহুতৰ পৰা কেতিয়াবা দেখা নাই তেওঁলোকে পোৱা নাই। এতিয়া ধৰকচোন ভগৱানে আমাৰ বুঢ়াগোহাঁই কৃপা গোঁসানীৰ কৃপা তেনেকুৱা আৰু বিশেষ গছজোপা তাৎপৰ্য তেনেকুৱা আৰু এটা বুঢ়াগোহাঁই আমাৰ আছে আপুনি দেখিছে পূজা পাতল চলি আছে ভক্তগণ আহি আছে। এতিয়া আমাৰ শেষ কাৰ্যসূচী হ'ব ৰাতি 12টা-11টা বজাত চলিব কাৰ্যসূচী বুঢ়াগোহাঁই আৰু আমি য'ত গ'লেও একবাৰ ৰাতিপুৱা উঠিয়ে তাৰ পৰা বুঢ়াগোহাঁইক কাম কৰি এনেই ওলাই যাওঁ। বহুখিনি কথা জানিব পাৰিলোঁ, ধন্যবাদ। হয় আহিব। হয় কাপোৰপুৰি মন্দিৰটোৰ একেবাৰে কাষেৰে এটা নদী বৈ গৈছে। নদীটোৰ পৰিৱেশ ধুনীয়া।